আছে মই ভালে আছোঁ প্ৰথমতে মই দৰ্শনে মোৰ ইউটিউব চেনেল আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মই একদম পূৰা ওলাই মেলি ৰেডি আজি গৈ আছোঁ এখন বিয়া আছে তাত মেকআপ কৰিব লাগিব ল'ৰা বিয়া ছোৱালী বিয়া নে কি বিয়া আপোনালোকক সকলোখিনি দেখাম আৰু কাক মেকআপ কৰিম সেয়াও দেখাম মুঠতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই যাওক তেতিয়াহে গম পাব ছাছপেন্স মোৰ ভিডিঅ' ছাছপেন্স বুলিবলৈ নাথাকে ন সেইকাৰণে এবাৰ দিছোঁ ছাছপেন্স আপোনালোকে চাই যাওক ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব যাতে কৰি দিব ঠিক আছে বলক বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ ইয়াত ৰিচিপশ্যন হ'ব বাৰু পিছত দেখাম বোলো এতিয়া ভিতৰত যাওঁ আৰু এয়া বনাই আছে বনোৱা কাম ষ্টাৰ্ট হ'লে মই বিয়া কৰা পাই গ'লোহি আৰু এতিয়া মই কইনাক ৰেডি কৰিম আৰু কইনাক সম্পূৰ্ণকৈ ৰেডি কৰি ভাবিছোঁ আপোনালোকক দেখাম কাৰণ অলপ অলপকৈ দেখাই থাকিলে আপোনালোকক ভাল নালাগিব দিয়কচোন আৰু এতিয়া সম্পূৰ্ণকৈ ওলাই পেলাই দেখাই আছোঁ আপোনাক যিহেতু মই যদি অলপ অলপকৈ আপোনালোকক দেখাবলৈ যাওঁ তেনে ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব আৰু লগতে আপোনালোকে চাই বহুত বেছি বৰ খাব কি গতিকে আপোনালোকক বৰ নলগা দিছোঁ আপোনালোক মোৰ ভিউৱাৰ কিমান মৰমৰ হয় ন আপোনালোকক বৰ নলগা আপোনালোকক মানে ওলাই কৰি ভাবিছোঁ একদম পটককৈ দেখাই লওঁ আপোনালোকে এইখিনি চাই যাওক ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল পায় কি কৰিব লাগে আপোনালোকে জানে লাইক কমেণ্ট শ্বেয়াৰ কাষত থকা বেল বাটনটো ক্লিক কৰিব তেতিয়া মোৰ নতুন ভিডিঅ' নটিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পায় হয়নে নহয় ঠিক আছে এতিয়া মই তাইক ৰেডি কৰোঁ দেখাই দিম আৰু কাপোৰযোৰ কাপোৰযোৰ মই দেখাব এইযোৰ কাপোৰ ভাল দেখাম কাপোৰযোৰ আপোনালোকে দেখাইছোঁ এইটো ব্লাউজটো ভাল লাগিছে চিম্পল হয় ভাল লাগিছে ব্লাউজৰ বেছি ষ্টাইল নাইকিয়া খালি অলপ কাটা দিছে আৰু মই পিন্ধাই পেলাই দেখাম আপোনালোকক আৰু এইযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু কইনা বাইক আৰু ইয়াৰ কইনাৰ আইটেম শুই আছে অঁ সেয়া ব্লগে বনাই আছোঁ বোলো আপোনালোককো দেখাই দিওঁ এয়া ভিতৰৰ মানুহৰ কাৰণে ন চকুটো জপাই দিয়ে মেকআপটো কমপ্লিট হৈ লওক ন এইফালে গৈ দিয়া তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে কভা তলত বহিছে তাকে দেখি কইনা ঘৰৰ কোলা গছ উঠিছে চবকে দেখাই দিছোঁ এবাৰ পূৰা হুলস্থুল হৈ আছে আৰু এয়া কইনাৰ মাক আৰু কইনা এয়া আৰু কইনাৰ বাইক এই পিছফালে আছে এয়া কইনাৰ বাইক এয়া আলহী আইতাহঁত বোলে মোৰ ভ্লগত ওলাই আৰু ফটো উঠে বোলে তাকে মই এতিয়া ফটোখিনি উঠাই লওঁ আপোনালোককো দেখাই আছোঁ আপোনালোকেও চাই থাকক এয়া পূৰা মাছ মাংস সজাই আছে আৰু এতিয়া কোনে কোনে খাই আছে আমি চাওঁগৈ যিহেতু মই ৰাতিপুৱা সোনকালে আহিছোঁ মানুহ এতিয়া কম আছে বাৰু তথাপি দুবাৰ খাই প্ৰব্লেম হ'ব নহয় এয়া চব বাবু মামা এতিয়া জীয়েকৰ নামত খায়ে আছে এতিয়া নিজৰ কোটাটো বেলেগে এতিয়া মানুহ কমছে ভালে হৈছে ন এয়া কইনা বহিবৰ কাৰণে পূৰা ধুনীয়াকৈ ৰেডি কৰি দিয়া হ'ল আৰু মানুহ এতিয়া কম আছে যিহেতু মই ৰাতিপুৱা সোনকালে আহিছোঁ আপোনালোকে দেখিছিলে মই প্ৰায় 8:30মানতে চাগে আহিছিলোঁ কাৰণ মেকআপ কৰিব লগা আছে এতিয়া পূৰা খালী আৰু ককাহঁত বহি আছে তাত বাকী এতিয়া বলকচোন এয়া কইনাৰ বায়েক হাই কৈ দিয়া ইয়াত বনাই আছে চবে আহিছে বাৰু মই আপোনালোকক দেখাম আৰু এয়া মোৰ লগৰ মানে মোৰ লগৰ নহয় ফেমিলিৰ হয় আৰু মোৰ লগৰো হয় আৰু তাইও আহিছে তাইক কেনেকৈ চাই কৈ দিয়া
আৰু হেৰি এতিয়া আমি বাহিৰত যাওঁ, বাহিৰত বহুত মানুহ, তথাপি ভিডিঅ'টো মই ইমানতে শেষ কৰিব লাগিব কাৰণ মোৰ স্পেচ একদমেই ফুল। সেই গতিকে ভিডিঅ'টো শেষ কৰিব লাগিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। এইয়া চবেই চাইছে, হাঁহি হাঁহি গৈ আছে। যিহেতু মোৰ এনেকৈ ভ্লগ বনোৱাৰ কোনো ধৰণৰ অভ্যাস নাই, তথাপি মই বনাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু কিবা এটা কৈ দিয়া, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কোৱা। দৰ্শনা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। সেইটো শ্বেয়াৰ কৰিবনে নকৰোঁ? কৰিম। ঠিক আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব, তাইও শ্বেয়াৰ কৰিব। আৰু ব'লক এতিয়া বাহিৰত মানুহ আছে, মই অলপ দেখাম আৰু